প্ৰাইম মিনিষ্টাৰে হাগ্ৰামা মহিলাৰীক মাতিছে বুলি কিবা তথ্য আছে যদি আপোনালোকে দিয়ক। মই ইয়াত চিভ হৈ আছোঁ, মোক কোনে গুৰুত্ব দিয়ে গুৰুত্ব নিদিয়ে ইয়াৰ কেলকুলেশ্যন কৰিবতো মই ইয়াত বহা নাই। মই ইয়াত বহিছোঁ কাম কৰিবলৈ। এতিয়া আমাৰ টাৰ্গেটটো বড়োলেণ্ড অঞ্চলৰ 35 লাখ জনসাধাৰণৰ কাৰণে। 17 বছৰ BPF-ৰ চৰকাৰৰ পিছত যিটো পৰিৱেশ আৰু 2 বছৰ 2.5 বছৰত আমাৰ UPPL আৰু BJPৰ এলায়েন্স গভৰ্ণমেণ্টৰ যিটো পৰিৱেশ সেইটো আকাশ পাতাল। মোৰ তাত এনেকুৱা তথ্য নাই। প্ৰাইম মিনিষ্টাৰে হাগ্ৰামা মহিলাৰীক মাতিছে বুলি কিবা তথ্য আছে যদি আপোনালোকে দিয়ক মোক। মোৰ তাত এনেকুৱা কোনো ইনফৰমেশ্যন বা কেনেকুৱা আমাৰ তাত এতিয়ালৈকে একো অহা নাই, সেইকাৰণে মই ইয়াৰ ওপৰত ক'ব বিচৰা নাই। যেতিয়া তেনেকুৱা কিবা ইনফৰমেশ্যন আমাৰ তাত আহে তেতিয়া আমি আপোনালোকক মাতি পেলাই ধুনীয়াকৈ কৈ দিম। MCLৰ দৰমহাৰ কাৰণে আমাৰ ফাণ্ড আছে, আমি দি আছোঁ। ক'ৰবাত আমাৰ যিটো আছে MCLA সকলৰ দৰমহাটো আমাৰ BTCL ইয়াৰ পৰা হয়। চ' কেতিয়াবা অলপ ছিষ্টেমেটিক কিবাৰ কাৰণে অলপ দেৰি হ'ব পাৰে। আদাৰৱাইজ আমাৰ তাত দৰমহাৰ কাৰণে কোনো পইচাৰ কম হোৱা নাই। আৰু ইভেন যিটো গভৰ্ণমেণ্ট এমপ্লয়ী তেখেতসকলৰ কাৰণে আমাৰ চৰকাৰ অহাৰ পিছত সদায় আমি 6 মাহৰ দৰমহা ইনটেক ৰাখি থৈ আহি আছোঁ। দুই চাইডে গুৰুত্ব নাপাব। গুৰুত্বটো কি আৰু গুৰুত্বটো আপুনি নিজৰ গুৰুত্বটো নিজে বাঢ়াব লাগিব। গুৰুত্বটো কাৰোবাৰ পৰা বিচাৰিলে নহ'ব। এতিয়া মই ইয়াত চিভ হৈ আছোঁ, মোক কোনে গুৰুত্ব দিয়ে গুৰুত্ব নিদিয়ে ইয়াৰ কেলকুলেশ্যন কৰিবতো মই ইয়াত বহা নাই। মই ইয়াত বহিছোঁ কাম কৰিবলৈ। এতিয়া আমাৰ টাৰ্গেটটো বড়োলেণ্ড অঞ্চলৰ 35 লাখ জনসাধাৰণৰ কাৰণে। গতিকে 35 লাখ জনসাধাৰণৰ আজি শিক্ষাৰ কথা, আজি অৰ্থনৈতিক উন্নয়নৰ কথা, তেখেতসকলৰ নিৰাপত্তাৰ কথা আৰু সাময়িকভাৱে বড়োলেণ্ডত যিটো হত্যা হিংসা বিভিন্ন সমস্যাবিলাক হৈ আছিলে এইটো সমাধান কৰিবৰ কাৰণেহে আমি ইয়াত আহিছোঁ। গতিকে আমাৰ সকলোৰে উদ্দেশ্য হ'ব লাগে যে বড়োলেণ্ড অঞ্চলৰ সামগ্ৰিক উন্নয়নটো কেনেকৈ কৰিম আৰু ইয়াত শান্তি প্ৰতিষ্ঠা কেনেকৈ সদায় ৰাখিম আৰু ভাল পৰিৱেশত কেনেকৈ এই অঞ্চলৰ ৰাইজক লৈ আমি আগবাঢ়ি যাম। চবেই পাইছে, কোনো এটা এনেকুৱা নাই যিটো পোৱা নাই। গুডউইল মিছন বুলি নাই, চব স্কিমে চবেই পাইছে, নিজে কৰিছে। এইটোতো আৰু এতিয়াই কথা পাতিব পৰা সময় হোৱা নাই। 17 বছৰ BPF-ৰ চৰকাৰৰ পিছত যিটো পৰিৱেশ আৰু 2 বছৰ 2.5 বছৰত আমাৰ UPPL আৰু BJPৰ এলায়েন্স গভৰ্ণমেণ্টৰ যিটো পৰিৱেশ সেইটো আকাশ পাতাল। চ' গতিকে আজি যিখিনি আমি ৰিঅৰ্গেনাইজ কৰিছোঁ, কামবিলাক ফ'কাছ কৰিছোঁ, যিবিলাক আমি আগৰ যিবিলাক ৰিভিউ কৰিছোঁ, ৰিফৰ্মেশ্যন কৰিছোঁ, এই গোটেই বস্তুটো হিচাপ কৰিয়ে আগৰ সময়ত ইয়াৰ সাময়িক যিটো ৰাইজৰ যিটো গ্ৰ'থ হেপিনেছ বা যিটো আমাৰ উন্নয়ন এই কথাবিলাক মেজাৰ কৰা হ'ব। চিৰাং ডিষ্ট্ৰিক্টত আমি ক'ব লাগিব বহুত দুখৰ বিষয় যে হঠাৎ বানপানী আহি চিৰাং ডিষ্ট্ৰিক্টত বহুত ক্ষতি সাধন কৰিলে। উত্তৰ অঞ্চলত ৰাস্তা পদূলি বহুত ভাঙিলে, মানুহৰ খেতি পথাৰ নষ্ট কৰিলে আৰু নদীয়ে কোৰ্চ সলাইছে, সেইটো এটা বহুত ডাঙৰ ক্ষতি হৈছে। চ' সেইটোৰ কাৰণে আমি এছেছমেণ্ট কৰি আছোঁ সেই অঞ্চলৰ ৰাইজক কেনেকৈ সহায় কৰিব পৰা যায়। আৰু বাক্সা জিলাত যোৱাবাৰ কিছুদিন আগত আহিছিলে, এইবাৰ বাক্সা জিলাত তেনেকুৱা বানপানী অহা নাই। কিন্তু ভূটানৰ যিটো খুৰিচি নৈৰ বান্ধ সেইটো এৰাৰ কথা আছিলে আৰু তেখেতসকলে যোৱাকালি ৰাতিপুৱা 7টাৰ পিছত এৰিছে বুলি কৈছে। আৰু লাহে লাহে এৰাৰ কাৰণে পানীৰ ইমান লেভেলটো বাঢ়া নাই আৰু এইকাৰণে আমি ভাবিছোঁ যে সেইটো ইমান একো এফেক্ট নকৰিব। আৰু আমি আজিলৈ বাট চাই আছোঁ, কাৰণ তেখেতসকলৰ ডেমটো বহুত দূৰত আছে, সেইকাৰণে হয়তো আহোঁতে সময় লাগিব পাৰে। কিন্তু আজি ইমান বৰষুণো হোৱা নাই কাৰণে আৰু হয়তো পাহাৰতো ইমান বৰষুণ হোৱা নাই, সেইকাৰণে যিটো কথা আছিলে সেইটো হয়তো এনেকুৱা মানে মেনেজ হৈছে এনেকুৱা মই ভাবোঁ। আৰু কেতিয়াবা হয় ভূটানে পানী এৰি দিম বুলি কয় বা ইয়াত নাহে, কেতিয়াবা এৰি নিদিলেও পানী আহে, তেনেকুৱা হৈ থাকে। গতিকে এই এণ্টায়াৰ বিষয়টো লৈ পেলাই মই আশা কৰোঁ আমাৰ গভৰ্ণমেণ্ট এটা ডিছকাশ্যনৰ দৰকাৰ আছে। আৰু ইয়াত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় ইনিচিয়েটিভ লৈ পেলাই আমাৰ ভূটান বৰ্ডাৰৰ যিখিনি ইছ্যু আৰু ভূটানৰ লগত যিখিনি ইছ্যু আছে ইয়াক নিষ্পত্তি কৰাৰ কাৰণে, চলিউশ্যন কৰাৰ কাৰণে অনাগত দিনত আমি এটা ষ্টেপ আগবাঢ়ি যাম।